ক'ত যোৱা ক'ত যোৱা কি লোৱা এইটো পানী ল'বা নমস্কাৰ বন্ধুসকল আমাৰ আন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো বহুত দিনৰ পৰা ফুৰিম বুলি ভাবি কিনে ফুৰিবলৈ পোৱা নাছিলোঁ আজি তাকে ভাবিলোঁ গুৱাহাটী অলপ ফুৰি আহোঁ গৰম দিনত তাইও গুৱাহাটী গৈ পোৱা নাই তো আজি ফুৰাই লৈ আহোঁ তো আপোনালোকক এইটো জনাবলৈ নহ'ল ওলাই আহোঁতে এতিয়া ফাইনেলি গাইজ আজি আমি গুৱাহাটীলৈ গৈ আছোঁ মানে যাম আৰু ট্ৰেইন আহি আছে এতিয়া আৰু 5 মিনিটমান ৰ'ব লাগিব আহি আছে এইফালে আজি তোমাৰ কেনেকুৱা লাগিছে কৰি আকৌ গৈয়ে থাকোঁ গুৱাহাটীলৈ কেনেকুৱা লাগিব আজি মই ফাৰ্ষ্ট টাইম গৈছিলোঁ সঁচাকৈ বহুত ভাল লাগিছে মোৰ মনটো যাতে আমি ভালদৰে গৈ আকৌ ভালদৰে যাতে ঘূৰি আহিব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব যোৱাৰ আগত মানে লগততো কিবা খাবলৈ লৈ যাব লাগিব ন ট্ৰেইনততো ইমানকৈ ভাল বস্তু নাহে সেইটো বাবেহে ভাবিছোঁ কিবা এটা লৈ লওঁ খাবৰ কাৰণে এতিয়া লৈ ল'লোঁ বস্তুবিলাক এইখিনি আমি এইখন হৈছে আমাৰ ট্ৰেইন এইখনত আমি যাম গুৱাহাটী আমাৰ নাম্বাৰটো কি আছিলে S9 কোচত যাম অঁ S9 কি আছিলে S9 এতিয়া S4 পাৰ হৈছে তো আমি ৱেইট কৰি আছোঁ সেইটো কেতিয়া আহি পাব এইফালে নাম্বাৰ আহি আছে S5 গৈছে আৰু এতিয়া আহিছে S6 আমি 9ত যাম 9ত 9 আহি আছে S7 এইটো পাই গ'ল আমাৰ দাদা এতিয়া আমি উঠিম আৰু হৈ গ'লে আমাৰ আহি গ'ল S9 কিন্তু ইয়াত মানে বহুত মানুহ আছে আগত নামি ল'ব দিব লাগিব তাৰপিছত আমি উঠিব লাগিব আমাৰ S9 পাৰ হৈ গ'ল এইটো গ'ল পাৰ হৈ গ'ল আকৌ এইটো আউটাৰ ফালে যাব লাগিব কামোৰ মানে কাম হ'ল ল'ম মাৰি থাক ব'লা ব'লা ল'ম আৰু তুমি बोला दे चलो किमान आছিলে ফাইনেলি গাইজ মই পাই গ'লোহি এতিয়া আমি নাম্বাৰ চাব লাগিব চিটৰ নাম্বাৰ আমি গৈ আছোঁ বাপৰে গৰমে পাই গ'লোঁ এইটো মোৰ এইটো আমি উঠিম আৰু তুমি উঠা এই দোকানৰ পৰা হৈ যাব মোবাইলৰ চাৰ্জ দিবলৈ একদম প্ৰব্লেম হৈ আছে মানে চুইচ বৰ্ডবোৰ চব বেয়া আছে আণ্ডা ট্ৰেইনখন যোৱাই নাই কিন্তু আমাৰ খাবলৈ ষ্টাৰ্ট হ'লেই জাষ্ট আমি ওলাইছোঁ আৰু দেই যাবলৈ গাড়ী যাব পাৰোঁ দেই বাই বাই তিনিচুকীয়া নিজৰ চিটত বহাই নাই আমি বেলেগৰ চিটতে বহি আছোঁ এই পূৰা মোবাইল চাৰ্জ আছে কিয়নো আমাৰ চিটত মানে কি হ'ল চুইচ বৰ্ডেই নাই সেইটো কাৰণে বহুত প্ৰব্লেম হৈ গৈছে যে আমি তলত মানে চাৰ্জ দিব লগা হৈ গৈছে মানে এতিয়া ওপৰত উঠিব লাগিব আৰু লোকৰ চিটততো মই বহি থাকিব নোৱাৰিম ইমান টাইমলৈকে বাই 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 তিনিচুকীয়া তিনিচুকীয়া আকৌ ঘূৰিম আৰু অতি সোনকালে আমি পানী খানা অৰ্ডাৰ ল'বলৈ আহিছে ৰ'ব দেখাইছোঁ খানা অৰ্ডাৰ ল'বলৈ আহিছে আমি লৈ ল'লোঁ নৰ্মেল ভাত লৈছোঁ আৰু চিকেন লৈছোঁ কিয়নো বিৰিয়ানী খাবলৈ মন নাযায় মই মেনুখন ইমান ওচৰতে আছে
কি হ'ল আমি গাৰু নানিলোঁ প্ৰব্লেম হৈ গ'ল মানে সেইটো কাৰণে এতিয়া মিলাই মেলি কাপোৰ উলিয়াই কিনি গাৰু বনাব লাগিব আৰু গাইছ তেনেকৈ পায় কি খাইছা কি ক'ম মই তোমাক খাই বৈ শুই থাকা পেট ভৰিলে ন ট্ৰেইনৰ নামিব মন নাযাব ভাল লাগিছে ইয়াত থাকি জেগাটো ভাল লাগিছে থাকা থাকা গাইছ এতিয়া মানে কি ক'ব ট্ৰেইনত জানেই আহে বুলি জিৰাবিলাক তো এতিয়া আহি আছে ৰ'ব মই দেখাই থাকিম দেই সেইফালে আহি আছে ৰ'ব বাইদেউ ইমান ধুনীয়াকৈ আমাৰ তেখেতকো খুজিলে দি দিলে পইচাটো আশীৰ্বাদ দিলে আৰু মই ভাবিছিলোঁ আশীৰ্বাদ ল'ম বুলি বাট মই নাপালোঁৱে মই ওপৰত আছিলোঁ কি ক'ব আৰু আহিব আৰু লগ পাম তেখেতকো লৈ ল'ব লাগিব আৰু ভাত খাবা ন ডিনাৰ কৰি লওঁ এতিয়া আমি ডিনাৰ কৰি লওঁ বহুত ভোক লাগি আছে ঘৰৰ পৰা একো খোৱা নাই তেখেতে একো খোৱা নাই ময়ো একো খোৱা নাই এতিয়া খাই লওঁ চিকেন অৰ্ডাৰ দিছোঁ তো এতিয়া ফ্ৰেণ্ডছ চিকেন চলি খোৱা কেনেকুৱা টেষ্ট ঠিক আছে পানী ভাল বনাইছোঁ চিকেন কিমান ল'লে খাই আজৰি আৰু দেই ৰাইচ আমাক খাই পূৰা হাৱা লৈ আছে মানে বহুত জ্বলা দিছিলে কিন্তু দেই বহুত ৰাতি হৈ গ'ল এতিয়া অলপ টাইম শুই ল'ম তাৰপিছত তেখেতে পিছত হ'ব এতিয়া মই শুই লওঁ তাৰপিছত তেখেত হ'ব তাৰপিছত আকৌ মই উঠিব লাগিব তেনেকৈ এতিয়া মিলাব লাগিব ৰাতিটো এইফালে একদম সকলোৱে চবেই শুই আছে আৰু এইফালে মই ওলাই আহিলোঁ বাহিৰৰ পৰিৱেশ চাবলৈ ব্ৰাছ কৰিবলৈ আৰু গুড মৰ্ণিং ফ্ৰেণ্ডছ সকলোলৈকে গৈছোঁ আজি দিনটো যাতে সকলোৱে শুভ হওক বাহিৰৰ সৌন্দৰ্য ইমানেই ধুনীয়া পৰিৱেশটো চাওকচোন বেলি ইমান ধুনীয়া ওলাইছে মই কলগেট লৈ লৈছোঁ ব্ৰাছ লৈ লৈছোঁ এতিয়া কৰিব লাগে ব্ৰাছ মই চবতকৈ মই ফাৰ্ষ্টত উঠিছোঁ 4টা বজাতে এইফালে মই ব্ৰাছ কৰি লৈছোঁ ধৰিবলৈ কোনো মানুহ নাছিলে সেইবাবে মই নিজে ধৰি নিজে কৰি আছোঁ এইফালে তাৰপিছতে মই যোৱাৰ পিছতে মই গুড মৰ্ণিং কৈ দিয়া গাইজ আমি এতিয়া পাইছোঁহি আৰু বেছি দূৰ নাই চাগে ন এখন চাওক না লোকেশ্যন ইমানেই মজা আছে নহয় পাহাৰখন ওচৰতে আছে আমাৰ গৈ আছোঁ আৰু আমি এতিয়া লোকেশ্যন চাওঁ গাইজ আমি গুৱাহাটী পাই গ'লোঁ গুৱাহাটী ষ্টেচন পূৰা জেবেলি হৈ গ'লোঁ বহুত টোপনি ধৰি আছে এতিয়া আকৌ শুব লাগিব অলপ ৰেষ্ট ল'ব লাগিব এইফালে আমি লিফ্টত যাব লাগে এতিয়া আমি এলিভেটৰত যাম আৰু ভয় লাগে মোক गुवाहाटी स्टेशन है
গৈ আছোঁ ষ্টেচনৰ পৰা ক'ত যাম আৰু ক'ত কি কৰিম এতিয়া ফাৰ্ষ্ট গৈ লওঁ হোটেলতে থাকিম নেকি এতিয়া আজিকালি চাই লওঁ কি হয় হোটেল এখনত সোমালোঁ খাবৰ কাৰণে কাৰেণ্ট নাই ফেন চেন নাই কেনেকৈ সোমাই থাকিম তাত সেইটো কাৰণে আহি গ'লোঁ আগত খাই যাওঁ বুলি কিবা এটা খাই লওঁ তাৰপিছত বাকীখিনি চিন্তা কৰিম আহি পাই আমি এতিয়া পালোহি হোটেলত এতিয়া আমি খাবলৈ লৈছোঁ ব্ৰেকফাষ্টত খাইছোঁ আমি লুচি কৰি লৈ লৈছোঁ এইটো তেনেকৈ খাই গৈ আজি পিছত আকৌ দিনৰ ভাত খাব লাগিব আৰু এয়া আৰম্ভ কৰি দিলে এতিয়া মই খাব লাগিব খাই লওঁ আকৌ তো ফ্ৰেণ্ডছ খাই বৈতো হৈ গ'ল এতিয়া আজি ইমানতে থৈছোঁ ফ্ৰেছ হৈ আকৌ আমি ক'ত যাওঁ ফুৰিবলৈ সেইখিনি আপোনালোকক দেখাই থাকিম তো ফ্ৰেণ্ডছ আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল পাইছে আপুনি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব